নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল, মই আজি আহি উপস্থিত হৈছোহি সুহানা নাৰ্চাৰীত। আপোনালোকক আগতে এই নাৰ্চাৰীখনৰ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ, বহুতবাৰ আহিছোঁ এইখন নাৰ্চাৰীলৈ। এতিয়া ফুলৰ সময়, ভাবিলোঁ নতুন কি ফুল আহিছে মই আপোনালোকক ফুলৰ কালেকশ্যনখিনি দেখুৱাওঁ আৰু ইয়াৰ দাম কিমান ধৰণৰ কি দাম আপোনালোকে সকলোবোৰ চাই থাকিব, গম পাব। নতুন ফুলৰ কালেকশ্যন কি আছে সকলো গম পাই যাব। যিসকলে আৰবি টিপছৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেখেতসকলক জনাইছোঁ যে এই নাৰ্চাৰীখন সুহানা নাৰ্চাৰী আপোনালোকে দেখা পাইছে আছে শোণিতপুৰ জিলাৰ ঢলাইবিল নামৰ ঠাইখনৰ চেণ্টাৰটোৰ ওচৰতে আছে। ইফালৰ পৰা লখিমপুৰলৈ যাব পাৰি এইটো ৰোডেদি। তেজপুৰৰ পৰা লখিমপুৰ যাওঁতে আপোনালোকে ঢলাইবিল ঠাইটুকুৰা পাব আৰু ইয়াতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে এইখন সুহানা নাৰ্চাৰী। মই নাৰ্চাৰীখনলৈ আহিছিলোঁ, আহিয়ে আপোনালোকক পোনপ্ৰথমতে এয়া স্বাগতম জনাইছে সুন্দৰ সুন্দৰ ফুলৰে আপোনালোকে দেখা পাইছে। মই বৰ্তমান এই নাৰ্চাৰীখনত কি ফুল আহিছে আপোনালোকক দেখুৱাম বা ফুলৰ ৰেটসমূহো আপোনালোকক জনাম, চাই থাকিব ভিডিঅ'টো। গোলাপ ন? হয়, গোলাপ হয়। গোলাপটো কেনেকে দিছে? এইটো ধুনীয়া লাগিছে গোলাপটো। 150 টকা পৰিব। এইটো দেখা পাইছে কি সুন্দৰ গোলাপ, এইটো হালধীয়া গোলাপ 150 টকাকে দি আছে। গোলাপৰ বিভিন্ন ভেৰাইটি আছে, বিভিন্ন কালাৰ আছে। এইটো ৰঙা গোলাপো আছে, এইফালে হালধীয়া গোলাপ দেখা পাইছে, বগাও আছে, এয়া দেখিছে বগা, আৰু বিভিন্ন ডাবল কালাৰৰো আছে, সেইটো দেখিছে ডুৱেল কালাৰ, চব একে ৰেটৰ নহয় জানো? এইটো ৰঙা ন? এইটো ৰঙা কালাৰ। নাৰ্জী ফুল আহিছে আপোনালোকে দেখা, 100 টকীয়া গোলাপো আছে। আমি বাৰু দেখুৱাম আগতে নাৰ্জী ফুলখিনি। এয়া নাৰ্জী কেনেকে দিছে? নাৰ্জীবিলাক 20 টকা। 20 টকা ন? অলপ জোৰত ক'ব তেতিয়া শুনিব। 20 টকা ন? এয়া এটা পুলিৰ দাম 20 টকা। নাৰ্জী ফুল দেখা পাইছে। আৰু এইফালে ছিজনৰ মানে সকলোবোৰ ফুলে আহিছে ন? এইখিনি নাৰ্জী, আৰু ইফালে এইখিনি কেলেণ্ডুলা নেকি? ডায়েনথাছটো কেনেকে দিছে? ডায়েনথাছো 20 টকাই হয়। ঠিকে আছে বাৰু। আৰু এইফালেতো এইখিনি নাৰ্জী, আৰু পিটুনিয়া আহিছে ন? পিটুনিয়া কিমানকে দিছে? পিটুনিয়া 20 টকা। সিজন ফ্লাৱাৰ যিমান আছে সব 20 টকা। সিজন যিমান আছে 20 টকা। এইটো কি ফুল? এইটো ষ্টাৰ ফুল বুলি কয় ন? এইবিলাক চব 20 টকাই। 20 টকা। হয় হয়। এইখিনি হৈছে, এইটো কি নাম? এইটো তিৰুনিয়া হয়। কি নাম? তিৰুনিয়া। এইটো কেনেকে? একেই দাম 20 টকা। 20 টকা। আৰু ইফালে বেডতো ৰাখি থৈছে ন? এইটো হ'ল এন্থোৰিয়াম আছে। এইটো এন্থোৰিয়াম। এন্থোৰিয়ামটোতো অলপ দাম বেছি বাৰু। দাম বেছি আছে। এইটো কিমান এন্থোৰিয়ামটো? এইটো 400 মান পৰিব। 400 মান পৰিব ন এন্থোৰিয়াম? ঠিক আছে। এইখিনি নাৰ্জী বৰ ভাল লাগিছে, গোটেইখিনি ফুলি আছে। এইখিনি দাম অলপ বেছি নে? নাই, একেই দাম। একেই দাম। এইখিনিও 20 টকাতে পাব। চাওক কিমান সুন্দৰ দেখা পাইছে। 4, 5টা 6টাকৈ লাগি আছে। এয়া কিন্তু 20 টকাতে পাব। খুব সুন্দৰ ৰেট ৰাখিছে। আৰু এইটো চেলচিয়া, এইটো কেনেকে দিছে? এইবিলাক সিজন যিমান আছে চব 20 টকা। সিজন ফুল যিমান ইয়াত দেখা পাইছে আপোনালোকে, সকলোবিলাকৰ কিন্তু ৰেট একদম কম ৰেট ৰাখিছে, 20 টকা ৰেট ৰাখিছে। আপোনালোকক যদি প্ৰয়োজন হয় এইখন নাৰ্চাৰীলৈ আপোনালোকে আহিব পাৰিব। ময়ো আজি ফুল অলপ লৈ যাম, আপোনালোককো সেইকাৰণে ভাবিলোঁ নতুনকৈ কি ফুল আহিছে দেখাম বুলি। এইখিনি গোলাপ তাতো আছে, ইয়াতো এয়া দেখা পাইছে এইখিনি গোলাপ। আৰু এইটো গোলাপ হৈ গ'ল ৰঙা গোলাপটো। এইখিনি গোলাপ, এইখিনি জবা, এইখিনি জবা দেখা পাইছে। এইখিনি এয়া জবা। এইটো কি? এইটো চেলভিয়া। আৰু এইফালে হ'ল এইখিনি গোলাপী। গোলাপৰ বিভিন্ন কালাৰ। এইটো গোলাপটো বেলেগ অলপ ন? এইটো বগা গোলাপ। এইফালে এইটো অৰ্নামেণ্টেল ন? এইটো দাম, এইটো একেই? এইটোৰ দাম 30 টকা হ'ব। এইটো 30 টকা হ'ব। এইটো পিটুনিয়া হয়। এয়া পিটুনিয়া বনাই আছে ন? সেয়া হৈ গ'ল। আৰু সিফালে সেয়া ইন্দৰ। এয়া হৈ গ'ল। এইখিনিতো দেখাইছো এবাৰ। এইখিনি নাৰ্জী ফুল এইফালেও আছে, সিফালেও আছে। চবফালে নাৰ্জী ফুলে বেছি দেখিছো। এইখিনি কেলেণ্ডুলা ন? এইখিনি কেলেণ্ডুলাও একে ৰেট, নাৰ্জী একেটাই ৰেটবোৰ গম পাইছে। এইখিনি ডালিয়া। ডালিয়াৰ ছিজন এতিয়া বৰ্তমান। ডালিয়াটোৰ ৰেট কি ৰাখিছে? একেই 20 টকাই ৰেট ৰাখিছে। বিভিন্ন ধৰণৰ ডালিয়া, যথেষ্ট ডাঙৰ নাৰ্চাৰী। আপোনালোকক ইতিমধ্যে কৈছোঁ, আগতেও আহিছোঁ মই এইখন নাৰ্চাৰীলৈ, কেইবাবাৰো আহিছোঁ।
আপোনালোকক দেখাইও আছোঁ। সেইফালে এইখিনি ইন্দ্ৰমালতী নেকি? ইন্দ্ৰমালতীখিনি থাকি গৈছে, ৰ'ব দেখুৱাই আছোঁ ইন্দ্ৰমালতীখিনি। হয়, সকলোবোৰ ফুল আপোনালোকক দেখুৱাম, ভিডিঅ'টোত চাই থাকিব। আৰু ৰেটবোৰ আপোনালোকে নিশ্চয় গম পাইছে কিমান কম ৰেটত দি আছে। এইখিনি গোলাপৰ অলপ কম ৰেট ন, আপুনি কৈছিলে যে 100 টকা। 100 টকা এইখিনি গোলাপৰ ৰেট। এইখিনি 100 টকা গোলাপ। এইখিনি হ'ল ক্ৰিচেন্থিমাম বুলি যাক কোৱা হয়, ইন্দ্ৰমালতী বা ক্ৰিচেন্থিমাম। এইখিনিও আছে যথেষ্ট কালেকশ্যন। ইয়াৰ ৰং কেনেকুৱা হ'ব? এইটো হালধীয়া বগা সেইফালে কালাৰিং আছে আৰু হালধীয়া বগা এনেকুৱা ধৰণৰ। ইয়াৰ ৰেটটো একেই, 20 টকা। 20 টকা ৰেট। 20 টকাত মুঠতে সকলোবোৰ ফুলেই ইয়াত পাব। ছিজন যিবোৰ ফ্লাৱাৰ গোটেইখিনি আছে। আৰু ফুলৰ লগতেতো বাকীবোৰতো আগতে আপোনালোকে দেখিছে। যিসকল অৱশ্যে নতুন মোৰ ভিডিঅ' চাইছে তেখেতসকলক কওঁ, ইয়াত যথেষ্ট ধৰণৰ পুলি আছে। বিভিন্ন ধৰণৰ নাৰিকল, বিভিন্ন ধৰণৰ তামোল, নাৰিকল আপোনাৰ 12মহীয়া নাৰিকল, এয়া ডালিম। আৰু মেইনলি ফুলখিনি আজি আপোনালোকক দেখুৱাম বুলি আহিছোঁ। এইখিনি ইন্দ্ৰমালতী। এয়া বিভিন্ন ধৰণৰ ইন্দ্ৰমালতী ভেৰাইটি। এয়া দেখা পাইছে এইফালে। এইখিনি ভাল লাগিছে, এইখিনি ফুলি আছে। এইখিনি ইন্দ্ৰমালতী ন? তো চাওক কি সুন্দৰ লাগিছে ইন্দ্ৰমালতী। কালাৰবোৰ চাওক, এইটো ডালিয়াৰ নিচিনা লাগিছে। ইন্দ্ৰমালতীটো ইমান ধুনীয়া লাগিছে। এইখিনি ইন্দ্ৰমালতী চাওক। আৰু নতুন কি কি আছে? ইন্দ্ৰমালতীৰ লগতে আৰু কি কি ৰাখিছে নতুন? আৰু আছে আপোনাৰ এইফালে চিলভাৰ কালাৰ চিনাৰী পাব। চিলভাৰ কালাৰৰ এইটো অৰ্ণামেণ্টেল ন? অৰ্ণামেণ্টেলি আৰু অৰ্ণামেণ্টেলি। নহয়, এইটো ডাঙৰ হ'ব অলপ। হয়। আৰু ইফালে হ'ল বাখৰ নাজিও ৰাখিছে। আৰু এইফালে হ'ল আম। তাত বিভিন্ন ভেৰাইটিৰ আম আছে ন? আম আছে। কি কি ভেৰাইটি আম আছে ইয়াত? ইয়াত আপোনাৰ শগুণৰেখা, অম্ৰপালি, সুবৰ্ণৰেখা, অম্ৰপালি, আপোনাৰ মালদহ পাব। মালদহ। ৰেটবিলাক কেনেকে আমৰ? আপোনাৰ 150, 100 এনেকে পাই যাব। 150, 100 ন? এইটো কি আম? এইটো ক'লা আম? আপোনাৰ ক'লা আম। এইটো ক'লা আম ন? এইটো কালাৰটো কেনেকুৱা হ'ব আমটোৰ? কালাৰটো পাত যেনেকা আছে তেনেকা হ'ব। এইটো পাৰ্পল কালাৰৰ নিচিনা আম হয় এইটো। তেনেকাই হ'ব। হয়, ঠিক আছে। এইটোতো বিক্ৰীৰ কাৰণে? এইটো নহয়, এইটো বিক্ৰীৰ কাৰণে ফুলি আছে। এইটো কি ফুল? এইটো ষ্টাৰ ফুলে। আৰু এইখিনি হৈ গ'ল আপোনাৰ এৰিকা পাম। এয়া কেনেকে দিছে এৰিকা পাম বিলাক? এৰিকা পাম আপোনাৰ 200 টকা টাবৰ সৈতে। টাবৰ সৈতে 200 টকা। পুলি কেইটা থাকে ইয়াত? পুলি আছে আপোনাৰ 4-5টা মান আছে। 4-5টা মান পুলি থাকে। টাবৰ সৈতে 200 টকা। তাৰপিছত আপোনাৰ এইফালে ভোট জলকীয়া। ভোট জলকীয়া কেনেকে দিছে? 15 টকা। 15 টকা পাৰ পিচ ন? আৰু যদি লুজ লয় তেতিয়া 5 টকাত পাই যাব। লুজ ল'লে 5 টকা আৰু মানে এইটো পেকেটিং ল'লে 15 টকা। এইটো স্নেক প্লেণ্ট। আৰু এইফালে ইনডোৰ এইবিলাক ন? এইবিলাকতো চব ইনডোৰ। এইটো কি বুলি কয়? এইটো আপোনাৰ এইটো কেনেকে দিছে এইবিলাক? এইবিলাক 200 টকা। আৰু এইটো আছে আপোনাৰ 300 আছে, 400 আছে। এইবিলাক ইনডোৰ প্লেণ্ট বিলাকৰ অলপ দামটো অকণমান ছিজন ফ্লাৱাৰতকে বেছি হৈ যায় এইবিলাক অকণমান। তথাপিও আপোনাৰ এটা জেনুইন, এটা খুব সুন্দৰ দামত পাব বস্তুবোৰ। এইটো 53। হয়। আৰু এইটো কি? পাইনটো কেনেকে দিছে? পাইন 200 টকা। পাইন 200 টকা ন? সুন্দৰ পুলি আছে পাইনৰো। আৰু পিছফালে আমি চাই গৈ আছো, দেখা পাইছে। পাই যাব 65 আপোনাৰ 150-200 ভিতৰত পাই যাব। কোনটো 65 ফুলি আছে এইটো 65 হয়। 65 এইটো 200 পাব, 150 পাব। 200, 150, 100 টকাটো পাই যোৱা যাব। এইখিনি তামোল ন? এইবিলাক চেগুন। ইয়াতো ভোট জলকীয়া দেখুৱাইছো। আৰু এইটো ফুল আপোনাৰ বেগুনীয়া বুলি কয়। বেগুনীয়া ফুল। বেগুনীয়া। এইটোৰ দাম একেই? এইটোৰ দাম বেছি হ'ব। এইটো পাৰ্মানেণ্ট হয়। এইটো পাৰ্মানেণ্ট ফুল। 100 টকাত নিব পাৰে। 100 টকাত 12 মাহে ফুলে। এইফালেও বহুত কালেকশ্যন আছে। কেলেঞ্চো আছে। কেলেঞ্চো 65। এইটো কি? এইটো আপোনাৰ এৰিলিয়া। এইটো বগাটো। এইটো এগ্লিমা হয়। এইবিলাক ইনডোৰ হয়। এইবিলাক ইনডোৰ প্লেণ্ট ন? ইনডোৰ ফ্লাৱাৰ এইবিলাক। আৰু এইখিনি কি ফুল? তিতা চপা কেনেকে দিছে? তিতা চপা 20 টকা।
তিতা চপা 20 টকা 20 টকাত সুন্দৰ তিতা চপা। আৰু এইফালে এয়া নাৰিকল নাৰিকলৰ কি জাত এইবিলাক? এইটো হাজাৰী আছে, কেৰেলিয়ান আছে। হাজাৰী কেৰেলিয়ান কেনেকৈ দিছে এয়া? এইবিলাক 150 টকা কিনিব পৰা। 150 হয়। এইজোপা দেখিছোঁ মধুৰিআম লাগি আছে। ইয়াত লগাই দিছোঁ। ইয়াতে এইটো আপোনাৰ এইফালে লাগি আছে, এইটো 12 মাহে হয়। এইটো 12 মাহে। এইটো আছে নহয় আপোনাৰ ইয়াত পুলি? আছে। কেনেকৈ এইটো পুলি দিছে? পুলিটো আপোনাৰ 100 টকা। 100 টকাত 12 মহীয়া মধুৰিআমো পাব। ঠিক আছে। এইটো এল'ভেৰা নহয় জানো? হয়। এইটো হাইব্ৰিড এল'ভেৰাটো ডাঙৰটো। হাইব্ৰিডটো কিমান পৰে এইটো এল'ভেৰা? আপোনাৰ 50 টকা পৰিব। 50 টকা হাইব্ৰিড এল'ভেৰা ন? হয়। ঠিক আছে ঠিক আছে। আৰু এইবিলাক ইনডোৰ 12 মাহে হ'ব। 12 মহীয়া আপোনাৰ 50 টকাত পাই যাব। 50 টকাত। এইখিনি জবা ন? এইটো জবা। জবাখিনিও ভাল লাগিছে। এইটো বেলেগ বেলেগ কালাৰ পাই যাব। বেলেগ বেলেগ কালাৰ। জবাৰ দাম কেনেকে? জবাৰ দাম 100 টকা। 100 টকা। হয়। এইটো ডুৱেল কালাৰ জবা দেখা পাইছে। বাগান ভেলিয়া কোনফালে আছে? বলক দেখাই দিব আমাক বাগান ভেলিয়াখিনি ক'ত আছে। আপোনালোকে দেখা পাইছে ফুলখিনি খুব সুন্দৰ সুন্দৰ কালেকশ্যন। এয়া এইফালে লুজ পুলিও আছে। লুজ পুলি এইটো হেৰিয়ে এইটো আপোনাৰ নাৰ্জী হয়। নাৰ্জীৰ কোনটো? এইটো বাখৰটো নেকি? বাখৰ আছে, ডাঙৰো আছে। ডাঙৰো আছে। লুজ পুলিৰ দামটো কম হ'ব। এইটো কেপচিকাম হয়। কেপচিকাম এয়া লুজ পুলি বেগ। লুজ পুলি 5 টকা। এইটো বাগান বেলিয়া আছে। এইটো বাগান বেলিয়া পাই যাব। বাগান বেলিয়া বাগান বেলিয়া কেনেকে দিছে এইবিলাক? বাগান বেলিয়া আপোনাৰ 300 টকা আছে, 200 টকা আছে, 150 টকা আছে। 300 200 150 এয়া। আৰু এইবিলাকতো চিজিয়াম হ'ব। চিজিয়াম এইটো চিজিয়াম হয়। চিনাৰী হ'ব। আৰু এইটো কটন, এইটো এৰিলিয়া, পাইন আছে, চুজা আছে, ফনিক্স পাম আছে। এইবিলাকৰ ৰেট কেনেকে থাকিব? এইবিলাক ৰেট আপোনাৰ 100 আছে, 150 আছে। 100-150 পাই যাব। দাম হ'ব আৰু চাইজ লৈ দাম হ'ব আৰু। ঠিক আছে। আপোনাৰ টেবুল কামানিও আছে। হয়। এইটো টেবুল কামিনী হয়। টেবুল কামিনী হয়। এইটোৰ দাম কেনেকে পৰে? এইটো 200 টকা পৰিব। 200 টকা পৰিব। টাবৰ সতি আৰু এইবোৰ এইটো আপোনাৰ কেকটাছ হয়। কেকটাছ ন? 100 টকাকে। হয়। বন্ধুসকল আপোনালোকে দেখিছেনে এইজোপা আম এতিয়া এয়া কলি লাগি আছে। চাওক এতিয়া কলি লাগি আছে। আচৰিত কথা। এইজোপা হ'ল 12 মহীয়া আম। দেখা পাইছেনে? এয়া 12 মহীয়া আম আছে আপোনাৰ তাত বিক্ৰী? এইটো কিমান? এইটোতো আপোনাৰ বিক্ৰী নকৰো। এনে পুলি আছে 200 টকাৰ ভিতৰত পাই যাব। 200 টকীয়াটো 12 মহীয়া আম 12 মাহে লাগি থাকিব। এয়া দেখিছে এতিয়াও ফুলি আছে। আৰু এয়া নেমু চিডলেছ নেমু হয়। চিডলেছ নেমু। চিডলেছ নেমুটো কেনেকে দিছে? এয়া আপোনাৰ 20 টকা। 20 টকাত আপোনালোকে চিডলেছ নেমু পাব। 12 মহীয়া আম আপোনালোকে দেখিলে মই আচৰিত হৈছোঁ যে এতিয়াও এই আম কিন্তু কলি পেলাই আছে এই সময়তো। চাওক সুন্দৰ। এইটো কি? এইটো এগ্লোমিমা হয়। কালাৰ বিভিন্ন কালাৰ পাই যাব। এইটো ৰেট কেনেকুৱা হয়? এইটো ৰেট বহুত আছে। এইটো ক'ব নালাগে। এইটো অলপ দামী ন? ঠিক আছে বাৰু। হয় হয়। আৰু যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। লগতে যিসকলে এতিয়াও আমাৰ চেনেল RBT ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি আমাৰ চেনেল RBT ছাবস্ক্ৰাইব কৰি ল'ব যাতে এই আমাৰ ভিডিঅ' প্ৰথমেই চাবলৈ পায়। ধন্যবাদ।